ৰাজনীতিৰ উদ্ধাৰ গৈ কথা বতৰাবোৰ পাতক। ভিঙৰ এমএলএ তোক দেখিলে এনেকুৱা লাগে যে আমি গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক। ভিঙৰ এমএলএ চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকেও বেয়া। আৰু ভিঙৰ এমএলএ আমিনুল ইছলামক এটা কথা কৈ দিছো, তোমালে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে, আমি ঘেণ্টা তোমালে খাতিৰ নকৰো। আমি ভিঙৰ এমএলএ আমিনুল ইছলামলে ঘেণ্টা ভয় নকৰো। আমিনুল ইছলামক আগতেও কৈছিলো লাগিবি নি, আমিনুল ইছলামে নোৱাৰিলে ক'বলৈ লাগিম বুলি। লগাহেঁতেন ঠেং হাত ভাঙি এতিয়া গুৱাহাটী মেডিকেলত পৰি থাকিলেহেঁতেন। আমাৰ লগত নোৱাৰিবি। আজি কিছুমান টিভিৰ ডাঙৰ টক শ্ব'ত আমাৰ ল'ৰাবোৰৰ কথা কয় গুণ্ডা ডকাইত। যদি ভিঙৰ মানুহৰ কাৰণে ডকাইত হ'ব লাগে, বীৰ লাচিত থানাত প্ৰত্যেকটো ল'ৰা ডকাইত হ'ব। আজি এটা কথা আমি স্পষ্টকে কৈ দিছো। আজি এই মিডিয়া আছে, আজি শ্ৰদ্ধাৰ সংবাদ মাধ্যম আছে। ভিঙৰ অচি এই কলিতা উপাধিৰ মানুহজনে বাংলাদেশী মূলৰ মানুহৰ পৰা পইচা খায়। হিমন্ত